নমস্কাৰ পুনৰ এবাৰ গীতাশ্ৰী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে বতৰটোৰ লগত মিলাই এটা ৰেচিপি লৈ আহিছোঁ। এতিয়া প্ৰায় বৰষুণেই দি আছে, বতৰটো ঠাণ্ডা। এনেকুৱা বতৰত আমাৰ চাহ, পকৰি, চানা এনেধৰণৰ কিছুমান বস্তু খাই ভাল লাগে, নহয় জানো? আজি আপোনালোকক মই কঁঠালৰ পকৰি বনাই দেখাম। এতিয়া প্ৰায় বজাৰত কঁঠাল এভেইলেবল। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এয়া মই অলপ ডাঙৰ সাইজৰ বাটি এটাত কঁঠালখিনি সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এয়া সৰু চামুচেৰে এচামুচ আদা নহৰু পেষ্ট, আধা চামুচ ধনিয়া গুড়ি, আধা চামুচ জিৰা গুড়ি, আধা চামুচ ৰেড চিলি আৰু আধা চামুচ হালধি গুড়ি আৰু কেঁচা জলকীয়া 3টা আৰু 2টা মিডিয়াম সাইজৰ পিঁয়াজ, 4 চামুচমান চাউলৰ গুড়ি, এয়া আধা বাটি বেচন। এতিয়া কুকাৰ এটাত মই কঁঠালখিনি ভৰাই ল'ম। দুটুকুৰমান পৰিয়ে গ'ল। আৰু এয়া এগিলাচ পানী ঢালি দিছোঁ। আৰু এয়া হালধি পাউডাৰ দিছোঁ আধা চামুচ আৰু আধা চামুচ এয়া নিমখ দি দিছোঁ। আৰু কুকাৰটো বন্ধ কৰি ল'লোঁ আৰু এয়া গেছটো জ্বলাই কুকাৰটো বহাই দিলোঁ। 2টা চিটি অহালৈকে সিজিব দিম। তেতিয়ালৈকে আমি পিঁয়াজখিনি মিহি মিহিকৈ ভালদৰে কাটি ল'ম। আৰু লগতে কেঁচা জলকীয়াকেইটাও সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া মোৰ 2টা চিটি আহি গ'ল। এতিয়া মই কঁঠালখিনি বাটি এটাত উলিয়াই ল'ম। আৰু প্লাষ্টিকৰ এটা বাচনত মই বেচন, চাউলৰ গুড়ি, আদা নহৰু পেষ্ট, ধনিয়া গুড়ি, জিৰা গুড়ি, ৰেড চিলি, হালধি পাউডাৰ আটাইখিনি মছলা দি দিম। আৰু ডাঙৰ চামুচেৰে এচামুচ আৰু অলপমান মই ৰিফাইন তেল দি দিলোঁ। আৰু সোৱাদ অনুযায়ী নিমখ দিলোঁ। আৰু কাটি থোৱা পিঁয়াজখিনি আৰু জলকীয়াখিনি দি পিনে ভালদৰে হাতেদি মিক্স কৰি ল'ম। পানী অলপ ঢালি ল'লোঁ। পানীটো কম কমকৈ ঢালিব যাতে সৰহ হৈ নাযায়। আৰু হাতেদি এইকাৰণে মিক্স কৰিছোঁ, তেতিয়া পিঁয়াজবিলাক ভালদৰে এৰ খায় আৰু ধুনীয়াকৈ মিক্স হয় পেষ্টটো। এয়া দেখিছেনে? আৰু এয়া মই এতিয়া কঁঠালখিনি দি পিনে কঁঠালখিনিও ভালদৰে মিক্স কৰি ল'ম। 1 মিনিটমান ভালদৰে হাতেৰে মোহাৰি মোহাৰি পেষ্টটো বনাই লৈছোঁ। মই কিমানটো চাইজৰ ৰাখিছোঁ দেখিব পাইছে। এতিয়া গেছটো জ্বলাই ল'লোঁ আৰু কেৰাহীখন পাতি ল'লোঁ। মোৰ কেৰাহী গৰম হ'ল। এতিয়া মই তেল দি দিছোঁ। মোৰ তেলো গৰম হৈ গৈছে অলৰেডি। এতিয়া মই এটা এটাকৈ পকৰিখিনি তেলত দি দিম। তেলত দিওঁতে সাৱধান হ'ব যাতে হাতত তেলৰ ছিটিকনি নপৰে। আৰু মই গেছটো মিডিয়াম ফ্লেমত ৰাখি 6 মিনিটমান ভালদৰে সিজাই ল'ম। আৰু অলপ পিছত 2 মিনিটমান মই গেছটো হাই কৰি দিম যাতে ব্ৰাউন কালাৰ আহে। এয়া মোৰ দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈ গ'ল। দেখিছে কালাৰটো? এনেকুৱা কালাৰ ধুনীয়া। আপোনালোকক যিমানটো জোখত লাগে সিমানটো জোখত কালাৰটো আপোনালোকে নিজে ৰখাই ল'ব পাৰিব সিমানখিনি সময় ভাজি পিনে। এতিয়া মই চালনীৰ নিচিনা হেতাখনে দি পিনে ধুনীয়াকৈ টুকি ল'ম পকৰিকেইটা। দেখিছেনে মোৰ পকৰি ৰেডি হৈ গ'ল। আৰু এই টমেটো চচৰ লগত উলিয়াই ল'লোঁ কেইটামান। আৰু মেয়নিজ দি পিনেও মই ট্ৰাই কৰিলোঁ। খাবলৈ খুবেই ভাল লাগিলে। আপোনালোকেও ঘৰত ট্ৰাই কৰি বনাই খাই চাবচোন।